নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আগৰ ক্লাছত তোমালোকক সমতল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে, কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে এই বিষয়ে মই বুজাই দিছিলোঁ। আজি মই গোলকীয় দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে, কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে, প্ৰতিবিম্বৰ অৱস্থান কি, প্ৰতিবিম্বৰ প্ৰকৃতি কি, এই বিষয়ে মই ৰশ্মি চিত্ৰৰ সহায়ত বুজাই দিম। তোমালোকে ভাল ধৰণে মনোযোগ দিবা। গোলকীয় দাপন, গোলকীয় দাপনে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে। গোলকীয় দাপনে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে। আমি আগৰ ক্লাছত পাইছিলোঁ যে গোলকীয় দাপন দুই প্ৰকাৰৰ। প্ৰথম হৈছিল অৱতল দাপন, আৰু দ্বিতীয়টো হৈছে উত্তল দাপন। গতিকে আমি আমাৰ কিতাপত অৱতল দাপনে কেনেদৰে প্ৰতিবিম্ব সৃষ্টি কৰে আৰু উত্তল দাপনে কেনেদৰে প্ৰতিবিম্ব সৃষ্টি কৰে ৰশ্মি চিত্ৰৰ সহায়ত আঁকি দিয়া আছে। মই প্ৰথমে অৱতল দাপনে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে মই ৰশ্মি চিত্ৰৰ সহায়ত বুজাই দিম। অৱতল দাপনে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে এই বিষয়ে আমাৰ কিতাপত 6টা ৰশ্মি চিত্ৰ দিয়া আছে আৰু উত্তল দাপনৰ 2টা ৰশ্মি চিত্ৰ দিয়া আছে। আমি অৱতল দাপনৰ ক্ষেত্ৰত প্ৰথম বুজাই লওঁ। যে আমি সমতল দাপনৰ ক্ষেত্ৰত পাইছিলোঁ যে সমতল দাপনৰ সন্মুখত যদি এটা লক্ষ্যবস্তু ৰখা হয়, তেতিয়াহ'লে দাপনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যিমান আছিল, দাপনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্বটো সিমানেই পোৱা গৈছিল। অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্বটো যদি আমি পৰিৱৰ্তন কৰি থাকোঁ, ঠিক সেইমতে লক্ষ্যবস্তুৰ দূৰত্বটোৰ পৰিৱৰ্তন হৈ থাকে। যদি আমি লক্ষ্যবস্তুৰ দূৰত্ব 1 চেণ্টিমিটাৰ আঁতৰত যদি আমি লক্ষ্যবস্তু এটা ৰাখোঁ সমতল দাপনৰ ক্ষেত্ৰত, তেতিয়াহ'লে প্ৰতিবিম্বটো দাপনৰ পৰা পিছফালে 1 চেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব। 2 চেণ্টিমিটাৰ আঁতৰত ৰাখিলে 2 চেণ্টিমিটাৰ আঁতৰত গঠিত হ'ব। কিন্তু অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থানভেদে প্ৰতিবিম্বৰ স্থান বেলেগ বেলেগ হয়। এতিয়া প্ৰথম মই অৱতল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে ৰশ্মি চিত্ৰৰ সহায়ত বুজাবলৈ ওলাইছোঁ। আমি অৱতল দাপন কেনেকৈ আঁকিছিল বা কেনেকৈ আঁকিব লাগে সেই বিষয়ে মই ইয়াৰে আগৰ ক্লাছটোত বুজাই দিছিলোঁ। আজি মই এবাৰ কৈ দিছোঁ। এখন মই অৱতল দাপন আঁকিব লাগিলে দাপনখন আছিল গোলকৰ অংশ। গতিকে আমি দাপনখন এনেকৈ আঁকিম যে গোলকটোৰ এটা কেন্দ্ৰ আছে, মই কেন্দ্ৰটো দি ল'লোঁ, দাপনৰ কেন্দ্ৰটো মই দি ল'লোঁ। এতিয়া এই কেন্দ্ৰবিন্দুটোক ইয়াক কেন্দ্ৰ কৰি আমি কাটা কম্পাছৰ সহায়ত 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'ম। এনে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ লোৱাটো কোনো বাধ্য নহয়, 7ও ল'ব পাৰি, 8ও ল'ব পাৰি। তথাপিও 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'লে আমাৰ দাপনখন মানে দেখাত সুন্দৰ হয়। 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈ মই চি অৰ্থাৎ এটি ফাৰ্ষ্ট কেন্দ্ৰ, ইয়াক কেন্দ্ৰ কৰি মই এইটো চাপ আঁকিলোঁ। চাপ আঁকি ইয়াত মই কালাৰ দিলোঁ। এইখন কি দাপন হ'ল? এইখন অৱতল দাপন। আৰু এই অৱতল দাপনৰ সোঁমাজৰ বিন্দুটোক কি কৈছিল? মেৰুবিন্দু বা ধ্ৰুৱবিন্দু। এতিয়া আমি এই ফাৰ্ষ্ট কেন্দ্ৰ আৰু এই ধ্ৰুৱবিন্দুৰ মাজেৰে এডাল ৰেখা আঁকি দিম।
এইডাল আছিল মুখ্য অক্ষ, এইডাল কি মুখ্য অক্ষ। মই দাপোনখনৰ নাম দি দিছোঁ M N। এইখন হৈছে অৱতল দাপোন। এতিয়া চোৱা তোমালোকে, এইটো ভাস্কেন্দ্ৰ, এইটো ধ্ৰুৱবিন্দু, আৰু আমি যোৱা ক্লাছত পাইছিলোঁ যে ভাস্কেন্দ্ৰ আৰু ধ্ৰুৱবিন্দুৰ একেবাৰে সোঁমাজৰ বিন্দুটো মুখ্য ফকাচ বোলে। গতিকে আমি এইখিনি বস্তু প্ৰথম আঁকি ল'ব লাগিব। তাৰ পিছত অৱতল দাপোনৰ অৱস্থানকেইটা মই কৈ দিছোঁ। প্ৰথম অৱতল দাপোনৰ সন্মুখত আমি যি লক্ষ্যবস্তু ৰাখিম, সেই লক্ষ্যবস্তু প্ৰথম আমি অসীমত ৰাখিম। সেইটো এটা লক্ষ্যবস্তুৰ অৱস্থান। নেক্সট হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত, অৰ্থাৎ ইয়াত এটা ৰাখিম। নেক্সট এটা ভাস্কেন্দ্ৰত ৰাখিম। নেক্সট এটা ৰাখিম ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত, এটা ফকাচ বিন্দুত ৰাখিম, আৰু এটা ফকাচ আৰু মেৰু বিন্দুৰ মাজত ৰাখিম। এইকেইটা লক্ষ্যবস্তুৰ অৱস্থান। এটা আমি ক'ত ৰাখিম? অসীমত। মই অসীমৰ লক্ষ্যবস্তুটো আঁকি দিয়া নাই, কাৰণ অসীম দূৰত্বৰ পৰা পোহৰ ৰশ্মি আহিব, আঁকি নিদিলেও হ'ব। এটা অসীমত, এটা লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰৰ বাহিৰত, এটা হৈছে ভাস্কেন্দ্ৰত, এটা ভাস্কেন্দ্ৰ আৰু ফকাচৰ মাজত, এটা হৈছে ফকাচত, এটা ফকাচ আৰু মেৰুৰ মাজত। গতিকে আমি টোটেল কেইটা অৱস্থান দেখুৱালোঁ? অসীমত এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। গতিকে আমি অৱতল দাপোনৰ ক্ষেত্ৰত আমি 6টা ৰশ্মি চিত্ৰ আঁকি দেখুৱাম। এই যে আমাৰ লক্ষ্যবস্তুৰ অৱস্থান আছে, এই লক্ষ্যবস্তুৰ অৱস্থান ভেদে প্ৰতিবিম্বৰ অৱস্থানো বেলেগ বেলেগ হ'ব। অৰ্থাৎ লক্ষ্যবস্তু যদি আমাৰ অসীমত থাকে, প্ৰতিবিম্ব ফকাচত গঠিত হ'ব। ঠিক তেনেদৰে ভাস্কেন্দ্ৰৰ বাহিৰত থাকিলে প্ৰতিবিম্বটো ফকাচৰ পৰা অলপ এইফালে আহিব, অৰ্থাৎ ফকাচ আৰু ভাস্কেন্দ্ৰৰ মাজত গঠিত হ'ব। যদি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰ আৰু ফকাচৰ মাজত থাকে, তেতিয়াহ'লে প্ৰতিবিম্বটো ভাস্কেন্দ্ৰৰ বাহিৰত গঠিত হ'ব। যদি লক্ষ্যবস্তুটো ফকাচত থাকে, প্ৰতিবিম্বটো অসীমত গঠিত হ'ব। যদি লক্ষ্যবস্তুটো ফকাচ আৰু মেৰুৰ মাজত থাকে, তেতিয়াহ'লে প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠিত হ'ব। আৰু এবাৰ মই কৈ দিছোঁ যে লক্ষ্যবস্তুৰ অৱস্থান ভেদে প্ৰতিবিম্বৰ অৱস্থান বেলেগ বেলেগ হয়। প্ৰথম লক্ষ্যবস্তুৰ অৱস্থান অসীমত। যদি লক্ষ্যবস্তু অসীমত থাকে, তেতিয়াহ'লে প্ৰথম প্ৰতিবিম্বটো গঠিত হ'ব ফকাচ বিন্দুত। লক্ষ্যবস্তুৰ অৱস্থান যদি ভাস্কেন্দ্ৰৰ বাহিৰত থাকে, তেতিয়াহ'লে প্ৰতিবিম্ব গঠন হ'ব ভাস্কেন্দ্ৰৰ ফকাচৰ মাজত। লক্ষ্যবস্তুৰ অৱস্থান যদি ভাস্কেন্দ্ৰত থাকে, প্ৰতিবিম্ব গঠন হ'ব ভাস্কেন্দ্ৰতে। লক্ষ্যবস্তুৰ অৱস্থান যদি ভাস্কেন্দ্ৰ আৰু ফকাচৰ মাজত থাকে, প্ৰতিবিম্ব গঠিত হ'ব ভাস্কেন্দ্ৰৰ বাহিৰত। লক্ষ্যবস্তুৰ অৱস্থান যদি ফকাচত থাকে, প্ৰতিবিম্ব গঠন হ'ব অসীমত। আৰু শেষৰটো হৈছে লক্ষ্যবস্তুৰ অৱস্থান যদি ফকাচ আৰু এই মেৰুবিন্দুৰ মাজত থাকে, তেতিয়াহ'লে প্ৰতিবিম্বটো গঠিত হ'ব দাপোনৰ পিছফালে। এতিয়া মই এই গোটেইখিনি কথা ৰশ্মি চিত্ৰৰ সহায়ত মই বুজাই দিম। এই প্ৰথম হৈছে অৱতল দাপনৰ ক্ষেত্ৰত। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত থাকিলে। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত থাকিলে ৰশ্মি চিত্ৰটো কেনেকুৱা হ'ব, প্ৰতিবিম্ব ক'ত গঠিত হ'ব, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব, এতিয়া আমি দেখুৱাই আছোঁ। দাপনখন আগতে এটা মই প্ৰথম কেন্দ্ৰবিন্দু দি লওঁ, আৰু এই বিন্দুটো ভাস্কেন্দ্ৰ,
আৰু এই বিন্দুটোক কেন্দ্ৰ কৰি মই 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'ম বুলি কৈছিলোঁ। এই বিন্দুটোক কেন্দ্ৰ কৰি মই 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধলৈ কাটা কম্পাছৰ সহায়ত মই ইয়াত এটা চাপ দি এতিয়া মই বাহিৰৰ ফালে কালাৰ কৰি দিছোঁ। এইখন হৈছে অৱতল দাপন আৰু এই দাপনৰ সোঁমাজৰ বিন্দুটো হৈছে মেৰুবিন্দু। দাপনখনৰ নাম MN। এতিয়া এই ভাঁজকেন্দ্ৰ আৰু মেৰুবিন্দু, ভাঁজকেন্দ্ৰ আৰু মেৰুবিন্দুৰ মাজেৰে এডাল ৰেখা মই অংকন কৰি দিম। এইডাল হৈছে মুখ্য অক্ষ। এই মুখ্য অক্ষ আৰু ভাঁজকেন্দ্ৰৰ একেবাৰে সোঁমাজৰ বিন্দুটো হৈছে ফকাচ বিন্দু। গতিকে আমি ৰশ্মি চিত্ৰ অঁকাৰ আগে আগে আমি এইখিনি বস্তু আঁকি ল'ব লাগিব। ইয়াৰ পিছত চাই ল'বা, ইয়াৰ পিছত মই লক্ষ্য বস্তুটো মই অসীমত থকা বুলি ভাবিলোঁ। লক্ষ্য বস্তু ক'ত আছে? অসীমত। এতিয়া অসীম দূৰত্বৰ পৰা লক্ষ্য বস্তুটোৰ পৰা পোহৰশ্মি আহিব দাপনত। এতিয়া হ'ল কি যে অসীম দূৰত্বৰ পৰা এই মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰশ্মি আহি দাপনত আপতিত হয়, অসীম দূৰত্বৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ যদি এই পোহৰশ্মি আহি দাপনত আপতিত হয়, তেতিয়াহ'লে প্ৰতিফলনৰ পিছত এই ৰশ্মিডাল ফকাচ বিন্দুৱেদি পাৰ হৈ যাব। আৰু এবাৰ কৈ দিছোঁ যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰশ্মি দাপনত আপতিত হোৱাৰ পিছত যেতিয়া প্ৰতিফলিত হ'ব, প্ৰতিফলিত হওঁতে ফকাচ বিন্দুৰে পাৰ হৈ যায়। ঠিক একেদৰে মই তলফালেদি এডাল মই ৰশ্মি আঁকি দিছোঁ তেনেকৈ, যে মুখ্য অক্ষৰ সমান্তৰালকৈ এই পোহৰশ্মিডাল আহিছে, আহি দাপনত আপতিত হৈ প্ৰতিফলনৰ পিছত ফকাচ বিন্দুটোৱে পাৰ হৈ গৈছে। এতিয়া চাই লোৱা, এইডাল আপতিত ৰশ্মি, এইডাল প্ৰতিফলিত ৰশ্মি, এইডাল আপতিত ৰশ্মি, এইডাল প্ৰতিফলিত ৰশ্মি। এই প্ৰতিফলিত ৰশ্মি দুডালে এফ বিন্দুত কটাকটি কৰিছে। এই প্ৰতিফলিত ৰশ্মি দুডালে এফ বিন্দুত কটাকটি কৰিছে আৰু এই বিন্দুটোতে প্ৰতিবিম্বটো গঠন হ'ব, অৰ্থাৎ প্ৰতিবিম্বৰ অৱস্থান এফ বিন্দু। যে প্ৰতিফলিত ৰশ্মিবিলাকে যিটো বিন্দুত লগ লাগে বা যিটো বিন্দুত অভিহাৰী হয়, সেই বিন্দুটোতে প্ৰতিবিম্বৰ সৃষ্টি হয়। এতিয়া এই প্ৰতিফলিত ৰশ্মি দুডালে এফ বিন্দুত কটাকটি কৰিছে, অৰ্থাৎ এফ বিন্দুত লগালগি হৈছে, গতিকে এই বিন্দুটোত প্ৰতিবিম্বটো গঠন হ'ব। লক্ষ্য বস্তু ক'ত আছিল? অসীমত আছিল। গতিকে লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্ব গঠন হয় ক'ত? ফকাচ বিন্দু। তাৰমানে প্ৰতিবিম্বৰ অৱস্থান ফকাচত। ঠিক আছে? ইয়াৰ পিছত আমি প্ৰতিবিম্বৰ অৱস্থানটো বুজি পালোঁ। ইয়াৰ পিছত প্ৰতিবিম্বৰ আকাৰ। এই প্ৰতিফলিত ৰশ্মি দুডালে এক বিন্দুত কটাকটি কৰিছে, অৰ্থাৎ এটা বিন্দুত প্ৰতিফলিত ৰশ্মি দুডালে কটাকটি কৰিছে। গতিকে প্ৰতিবিম্বৰ আকাৰটো হ'ব বিন্দু সদৃশ, অৰ্থাৎ অতি সংকুচিত, সৰু। প্ৰতিফলিত ৰশ্মি দুডালে এটা বিন্দুত কটাকটি কৰিছে, গতিকে প্ৰতিবিম্বৰ আকাৰ বা আকৃতিটো কি হ'ব? বিন্দু সদৃশ। আৰু এই প্ৰতিফলিত ৰশ্মি দুডালে আচলতে প্ৰকৃততে কটাকটি কৰিছে, আৰু প্ৰকৃততে কটাকটি কৰিলে যিটো প্ৰতিবিম্বৰ সৃষ্টি হয়, সেই প্ৰতিবিম্বটো সৎ হয়, আৰু সৎ হ'লেই প্ৰতিবিম্বটো ওলোটা হয়। তাৰমানে আমি গোটেইখিনি কথা গম পালোঁ যে মই লিখি দিছোঁ যে প্ৰতিবিম্বৰ অৱস্থান ফকাচ বিন্দুত প্ৰতিবিম্বটো বিন্দু আকাৰৰ। প্ৰতিবিম্বৰ প্ৰকৃতি সৎ হ'লে ওলোটা হয়, সৎ
এইটো হৈছে আমাৰ অৱতল দাপনৰ প্ৰথম মানে চিত্ৰ, ৰৈখিক চিত্ৰ। যদি লক্ষ্য বস্তুটো অসীমত থাকে, প্ৰতিবিম্ব ক'ত গঠন হয়, ৰশ্মি চিত্ৰৰ সহায়ত দেখুওৱা, তেতিয়াহ'লে আমি এই চিত্ৰটো আঁকিব লাগিব আৰু এই গোটেইখিনি কথা লিখি দিব লাগিব। ঠিক আছে, এইটো হৈছে আমাৰ প্ৰথম চিত্ৰ। নেক্সট দ্বিতীয় চিত্ৰ। দ্বিতীয় চিত্ৰ হৈছে প্ৰথম লক্ষ্য বস্তু অসীমত আছিল, এইবাৰ লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ বাহিৰত, অৰ্থাৎ ইয়াত আঁকিম। মই নেক্সট চিত্ৰটো আঁকি দিছোঁ। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তু চিৰ বাহিৰত থাকিলে, চিৰ বাহিৰত থাকিলে, অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তু চিৰ বাহিৰত থাকিলে ৰশ্মি চিত্ৰটো কেনেকুৱা হ'ব? দাপনখন আগৰ দৰে আঁকিম। এইটো ভাস্কেন্দ্ৰ, ইয়াত কালাৰ দিলোঁ, এইটো চেণ্টাৰ, এইটো পি, দাপনখনৰ নাম এম এন, ভাস্কেন্দ্ৰ আৰু মেৰুবিন্দুৰ মাজেৰে এই ৰেখাডাল কল্পনা কৰিলোঁ, আঁকি দিলোঁ। ইয়াৰ সোঁমাজত ফকাচ বিন্দু। এতিয়া চাবা, লক্ষ্য বস্তুৰ অৱস্থান ক'ত? চিৰ বাহিৰত। চিৰ বাহিৰত মানে ইয়াত, এইফালে। এইবাৰ লক্ষ্য বস্তুটো মই আঁকি দিম। লক্ষ্য বস্তু সদায় মুখ্য অক্ষৰ ওপৰৰ ফালে আঁকিব লাগে। এতিয়া কেনেকৈ আঁকিব লাগে? যে চিৰ বাহিৰত, অৰ্থাৎ ইয়াত আঁকিম মই। লক্ষ্য বস্তুটো আঁকে এনেকৈ, এনেকৈ এইটো লক্ষ্য বস্তু। লক্ষ্য বস্তু আগতে এনেকৈ দি ওপৰৰ ফালে এনেকৈ দিব লাগে। এইটো লক্ষ্য বস্তু। লক্ষ্য বস্তুটোৰ মই নাম দিলোঁ এ বি। লক্ষ্য বস্তুটোৰ নাম এ বি। এতিয়া চাবা, প্ৰথম আমি ৰশ্মি চিত্ৰ আগতে আমি দুডাল ৰশ্মি আঁকিলে আমাৰ চিত্ৰটো আঁকিবলৈ সুবিধা হয়। আচলতে আমাৰ কিতাপত ৰশ্মি চিত্ৰ আঁকোতে 4ডাল ৰশ্মিৰ কথা বিবেচনা কৰিছে, কিন্তু আমি ৰশ্মি চিত্ৰ আঁকোতে দুডাল ৰশ্মিহে আমি আঁকি দিম, তেতিয়াহ'লে আমাৰ ছবিটো মানে আঁকিবৰ সুবিধা হয়। এতিয়া চাই ল'বা, প্ৰথম এইটো হৈছে লক্ষ্য বস্তু। এই লক্ষ্য বস্তুটোৰ নাম হৈছে এ বি। এতিয়া এই লক্ষ্য বস্তুৰ এই মূৰটোৰ পৰা এই মুখ্য অক্ষৰ সমান্তৰালকৈ মই এই পোহৰ ৰশ্মিডাল আনিম, অৰ্থাৎ দাপনত আপতিত হয়। মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি দাপনত আপতিত হৈছে, আৰু আপতিত হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিডাল ফকাচ বিন্দুটো পাৰ হৈ যাব। এইবাৰ পাৰ কৰি দিছোঁ। চাই ল'বা, যদি লক্ষ্য বস্তু ভাস্কেন্দ্ৰৰ বাহিৰত থাকে, তেতিয়াহ'লে এইটো লক্ষ্য বস্তু এ বি, আৰু এই লক্ষ্য বস্তুটো এই মূৰটোৰ পৰা আমি এই মুখ্য অক্ষৰ সমান্তৰালকৈ এই পোহৰ ৰশ্মিডাল আনিছোঁ, আনি এই দাপনত আপতিত কৰিছোঁ। এই আপতিত হৈছে, তাৰপিছত প্ৰতিফলনৰ পিছত এই ৰশ্মিডাল ফকাচ বিন্দুইতে পাৰ হৈ যাব। এইডাল হৈছে প্ৰথম নিয়ম। নেক্সট দ্বিতীয় ৰশ্মিডাল এনেকৈ হয়। দ্বিতীয় ৰশ্মি এই মূৰটোৰ পৰা ফকাচ বিন্দুৰে আহি দাপনত আপতিত হ'ব। এই মূৰটোৰ পৰা ফকাচ বিন্দুৰে আহি দাপনত আপতিত হ'ব। আপতিত হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিডাল এই মুখ্য অক্ষৰ সমান্তৰাল হ'ব, অৰ্থাৎ প্ৰতিফলিত ৰশ্মিডাল এই মুখ্য অক্ষৰ সমান্তৰাল হৈছে। এইডাল হৈছে আপতিত ৰশ্মি আৰু এইডাল প্ৰতিফলিত ৰশ্মি। এই দ্বিতীয় নিয়ম এইটো। আৰু এইডাল প্ৰথম ৰশ্মি, এইডাল আপতিত ৰশ্মি, এইডাল প্ৰতিফলিত ৰশ্মি। এতিয়া চোৱা তোমালোকে, এইডাল প্ৰতিফলিত ৰশ্মি আৰু এইডাল প্ৰতিফলিত ৰশ্মি, এই দুয়োডাল প্ৰতিফলিত ৰশ্মি ইয়াত কটাকটি কৰিছে, অৰ্থাৎ আমি যদি মুখ্য অক্ষৰ পৰা আমি এনেকৈ আঁকি দিওঁ, এইটো প্ৰতিবিম্ব, এইটো এটা প্ৰতিবিম্ব হ'ব। আৰু এই এ বি লক্ষ্য বস্তুটোৰ প্ৰতিবিম্বটো এইটো প্ৰতিবিম্ব, আৰু ইয়াৰ নাম দিম ই ওলোটা হ'ল, কাৰণ মুখ্য অক্ষৰ তলফালে যদি প্ৰতিবিম্ব গঠন হয়, তেতিয়াহ'লে প্ৰতিবিম্বটো ওলোটা হয়। অৰ্থাৎ সেইকাৰণে এটি এ বি আছিল, এটি মই বি ডেছ ই ডেছ দিলোঁ। অৰ্থাৎ প্ৰতিবিম্বটো যিহেতু মুখ্য অক্ষৰ তলৰ ফালে গঠিত হৈছে, গতিকে এটি ওলোটা। যদি ওপৰৰ ফালে গঠিত হলা হয়, তেতিয়াহ'লে এটি থিয় হ'লহেঁতেন। এতিয়া চাই লওঁ, এইটো প্ৰতিবিম্ব, লক্ষ্য বস্তুটো আছিল এইটো প্ৰতিবিম্ব, এইটো চোৱা। এতিয়া এই প্ৰতিবিম্বটো ক'ত গঠিত হৈছে? ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত। প্ৰতিবিম্ব ক'ত গঠিত হৈছে? ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত। লক্ষ্য বস্তুটো আছিল ক'ত? ভাস্কেন্দ্ৰৰ বাহিৰত। গতিকে আমি পালোঁ যে লক্ষ্য বস্তুটো যদি ভাস্কেন্দ্ৰৰ বাহিৰত থাকে, প্ৰতিবিম্ব গঠন হ'ব
ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত গঠিত হ'ব। এতিয়া প্ৰতিবিম্বটোৰ আকাৰ চোৱা, এইটো যিমান ডাঙৰ আছিল তাতকৈ অলপ হ'লেও সৰু হৈছে, এই প্ৰতিবিম্বটো সৰু। অৰ্থাৎ যদি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰৰ বাহিৰত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো অলপ সৰু হয়, লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটোৰ আকাৰ সৰু। আৰু প্ৰতিবিম্বটো সৎ প্ৰকৃতিৰ, কিয়? কাৰণ প্ৰতিফলিত ৰশ্মি দুডালে প্ৰকৃততে কটাকটি কৰিছে, আৰু প্ৰতিফলিত ৰশ্মিবিলাকে প্ৰকৃততে কটাকটিৰ ফলত যি প্ৰতিবিম্বৰ সৃষ্টি হয় সেই প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব। গতিকে এইটো সৎ প্ৰতিবিম্ব, ওলোটা হৈছে, আকাৰ সৰু হৈছে, আৰু অৱস্থান কি হৈছে? ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত। তাৰমানে আমি এতিয়া লিখি দিম কথাখিনি যে প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বৰ অৱস্থান ভাস্কেন্দ্ৰ আৰু ফকাচ বিন্দুৰ মাজত। এইটো হৈছে অৱস্থান। প্ৰকৃতি কি হ'ব? সৎ হ'ব আৰু ওলোটা। প্ৰতিবিম্বৰ প্ৰকৃতি, মই ডাইৰেক্ট প্ৰকৃতি দিছোঁ, প্ৰকৃতি সৎ আৰু ওলোটা। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ সৰু, আকাৰ লক্ষ্যবস্তুতকৈ সৰু। এইটো হৈছে আমাৰ অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু যদি ভাস্কেন্দ্ৰৰ বাহিৰত থাকে, ৰশ্মি চিত্ৰ হেড দেখুওৱা, তেতিয়াহ'লে আমি এনেদৰে আঁকি এই কথাখিনি লিখি দিম। এইবাৰ লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব? এইবাৰ হ'ব ভাস্কেন্দ্ৰ। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব? ভাস্কেন্দ্ৰ। ঠিক আছে, মই সেইটো আঁকি দিছোঁ। লক্ষ্যবস্তুৰ অৱস্থান ভাস্কেন্দ্ৰ। অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু চিত হ'লে, ভাস্কেন্দ্ৰ মানে চিত, লক্ষ্যবস্তু চিত থাকিলে, এতিয়া আমি ৰশ্মি চিত্ৰটো আঁকি দিম। আমি দাপনখন আঁকি ল'ম। এটি চি, এইটো আমি এনেকৈ দিছোঁ, ইয়াত দিছোঁ এইটো বস্তুটো, এইটো পি, আৰু ভাস্কেন্দ্ৰ আৰু এই পি বিন্দুৰ মাজেৰে এই ৰেখাডাল কল্পনা কৰিছোঁ, আৰু ইয়াৰ সোঁমাজৰ বিন্দুটো হৈছে ফকাচ বিন্দু। এইখন আঁকিলোঁ। এতিয়া আমি লক্ষ্যবস্তুটো ক'ত ৰাখিম? লক্ষ্যবস্তুটো ৰাখিম আমি ভাস্কেন্দ্ৰত। লক্ষ্যবস্তু ভাস্কেন্দ্ৰত যদি আমি ৰাখোঁ, সেই একেদৰে আগৰ নিয়ম মতে যে প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ যাব, আৰু প্ৰতিফলনৰ পিছত ৰশ্মিডাল ফকাচ বিন্দুৰে পাৰ হৈ যাব। প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিডাল ফকাচ বিন্দুৰে পাৰ হৈ যাব। আৰু দ্বিতীয় ৰশ্মিডাল হৈছে এই মূৰটোৰ পৰা, মই লক্ষ্যবস্তুটোৰ নাম দিছোঁ এ বি। দ্বিতীয় ৰশ্মিডাল হৈছে এই মূৰটোৰ পৰা, অৰ্থাৎ লক্ষ্যবস্তুৰ এই মূৰটোৰ পৰা ফকাচ বিন্দুৰ মাজেৰে দাপনলৈ আহিব, অৰ্থাৎ ইয়াত আপতিত হ'ব। আপতিত হৈ এই মুখ্য অক্ষৰ কি হ'ব? মুখ্য অক্ষৰ সমান্তৰাল হ'ব। এতিয়া চোৱা তোমালোকে, এইডাল আছিল প্ৰতিফলিত ৰশ্মি আৰু এইডাল প্ৰতিফলিত ৰশ্মি, আৰু এই প্ৰতিফলিত ৰশ্মি দুডালে এই বিন্দুটোত লগ লাগিছে, অৰ্থাৎ আমি যদি ইয়াৰ পৰা এনেকৈ সংযোগ কৰি দিওঁ, ইয়াত প্ৰতিবিম্বটো গঠন হ'ব। অৰ্থাৎ আমি কি বোলো? লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰত ৰাখিছিলোঁ, প্ৰতিবিম্বটো ক'ত গঠিত হৈছে? ভাস্কেন্দ্ৰতে গঠিত হৈছে। চোৱা যে লক্ষ্যবস্তুটো যদি ভাস্কেন্দ্ৰত ৰাখোঁ, প্ৰতিবিম্বটো ক'ত গঠিত হ'ব? ভাস্কেন্দ্ৰতে গঠিত হ'ব। এতিয়া এই প্ৰতিবিম্বটোৰ প্ৰকৃতি কি হ'ব? সৎ হ'ব, কাৰণ প্ৰতিফলিত ৰশ্মি দুডালে প্ৰকৃততে কটাকটি কৰিছে, গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ, আৰু কি হৈছে? ওলোটা হৈছে, সৎ আৰু ওলোটা। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান হ'ব। তাৰমানে আমি কি পালোঁ? এইটো পালোঁ যে যদি অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু ভাস্কেন্দ্ৰত থাকে, তেতিয়া প্ৰতিবিম্ব
ভাঁজ কেন্দ্ৰতে গঠিত হ'ব প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰত গঠিত হ'ব প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰত গঠিত হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বৰ প্ৰকৃতি হঠ আৰু ওলোটা প্ৰতিবিম্বৰ প্ৰকৃতি হঠ আৰু ওলোটা প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ সমান এইটো হৈছে আমাৰ লক্ষ্যবস্তুটো যদি ভাঁজ কেন্দ্ৰ থাকে ঠিক তেনেদৰে লক্ষ্যবস্তু এবাৰ হৈছে কি লক্ষ্যবস্তু যদি ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠিত হ'ব সেই চিত্ৰটো তোমালোকে আঁকিবা এবাৰ মই দিম লক্ষ্যবস্তু যদি ফকাছ বিন্দুত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠিত হ'ব তোমালোকে সেইটো নিজে আঁকি ল'বা একেই নিয়ম যে লক্ষ্যবস্তুটো যদি ক'ত থাকে ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হয় প্ৰতিবিম্ব ক'ত গঠিত হয় কিন্তু মই এতিয়া দিম অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু যদি এফত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠিত হ'ব কেনেদৰে আঁকিব লাগে মই দাপনখন আঁকি লৈছোঁ এইটো হৈছে ভাঁজ কেন্দ্ৰ আৰু ইয়াক কেন্দ্ৰ কৰি মই এই দাপনখন আঁকি ল'লোঁ ইয়াক কেন্দ্ৰ কৰি এই দাপনখন মই আঁকি ল'লোঁ এইটো হৈছে মেৰুবিন্দু দাপনখনৰ নাম এম এন চি আৰু পিৰ মাজেৰে এইডাল মুখ্য অক্ষ আৰু চি আৰু পিৰ একেবাৰে সমাজৰ বিন্দুটো হৈছে ফকাছ বিন্দু এতিয়া আমি লক্ষ্যবস্তুটো ক'ত ৰাখিম এফত অৰ্থাৎ ফকাছত চাই ল'বা লক্ষ্যবস্তুটো মই ফকাছত ৰাখিছোঁ প্ৰথম নিয়মটো হ'ব প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ যাব তাৰপিছত প্ৰতিফলনৰ পিছত সেই ৰশ্মিডাল ফকাছ বিন্দুৰে পাৰ হৈ যাব এইডাল হৈছে প্ৰথম নিয়ম যে প্ৰথম হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছ বিন্দুৰে পাৰ হৈ যায় তাৰপিছত আমি দ্বিতীয় ৰশ্মিডাল ইয়াত আঁকিব নোৱাৰোঁ কাৰণ দ্বিতীয় ৰশ্মিডাল এই মূৰটোৰ পৰা ফকাছৰ মাজেৰে গৈছিল কিন্তু ইয়াত আমি দ্বিতীয় ৰশ্মিডাল আঁকিবৰ কাৰণে দিগদাৰ হয় অৰ্থাৎ আঁকিলেও লাভ নাই কাৰণ আমাৰ দাপনত প্ৰতিফলিত নহ'ব গতিকে আমি হয় তৃতীয় ৰশ্মিডাল আঁকিম নহ'লে চতুৰ্থ ৰশ্মিডাল আঁকিম মই তৃতীয় ৰশ্মিডাল আঁকি দেখি দিছোঁ তৃতীয় ৰশ্মিডাল কি হ'ব ইয়াৰ পৰা এই মূৰটোৰ পৰা প্ৰথমে এই দাপনলৈ গুচি যাব দাপনত পৰিব দাপনত পৰি পুনৰ ঘূৰি আহিব অৰ্থাৎ প্ৰতিফলিত হ'ব প্ৰতিফলিত হৈ আহি এই ভাঁজ কেন্দ্ৰৰ মাজেৰে গুচি যাব চাই ল'বা যে প্ৰথম হৈছে যদি লক্ষ্যবস্তু আমি ফকাছ বিন্দুত ৰাখোঁ তেতিয়াহ'লে এই মূৰটোৰ পৰা প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ প্ৰতিফলনৰ পিছত ফকাছ বিন্দুৰে পাৰ হৈ যাব তাৰপিছত আমি ইয়াত দ্বিতীয় ৰশ্মিডাল আঁকিব নোৱাৰোঁ তৃতীয় ৰশ্মিডাল বা চতুৰ্থ ৰশ্মিডাল আঁকিব পাৰিম কিন্তু মই তৃতীয় ৰশ্মিডাল আঁকি দিছোঁ যে এই মূৰটোৰ পৰা প্ৰথমতে ৰশ্মি এডাল দাপনলৈ গুচি যাব অৰ্থাৎ দাপনলৈ গুচি গ'ল ইয়াত মই এই ৰশ্মিত কাৰ চিন দিলোঁ তাৰপিছত এই দাপনত পৰি প্ৰতিফলিত হৈ আহি ভাঁজ কেন্দ্ৰৰ মাজেৰে গুচি যাব আৰু এই ৰশ্মি দুডাল গৈ 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 অসীমত মিলিত হ'ব তাৰমানে প্ৰতিবিম্বটো ক'ত গঠিত হ'ব অসীমত গঠিত হ'ব আমি গম পালোঁ যে অৱতল দাপনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু ফকাছ বিন্দুত ৰখা হয় তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠিত হ'ব অসীমত গঠিত হ'ব কি কৈছোঁ যদি লক্ষ্যবস্তু ফকাছত ৰখা হয় প্ৰতিবিম্ব ক'ত গঠিত হ'ব অসীমত প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হঠ হ'ব কাৰণ এই দুডাল অসীমত লগ লাগিব হঠ হ'ব হঠ হ'লে কি হ'ব ওলোটা হঠ হ'লে ওলোটা আৰু প্ৰতিবিম্বটোৰ আকাৰটো বিবৰ্ধিত অৰ্থাৎ বিবৰ্ধিত মানে ডাঙৰ হ'ব কি কৰিম আমি লিখোঁতে কি লিখিম যে প্ৰতিবিম্বৰ অৱস্থান অসীমত প্ৰতিবিম্বৰ অৱস্থান অসীমত প্ৰতিবিম্বৰ প্ৰকৃতি প্ৰতিবিম্বৰ প্ৰকৃতি হঠ
আৰু ওলোটা সৎ আৰু ওলোটা প্ৰতিবিম্বটো বিবৰ্ধিত প্ৰতিবিম্বটো বিবৰ্ধিত গতিকে এইটো আছিল আমাৰ অবতল দাপনৰ 5 নম্বৰ চিত্ৰ মই 4 নম্বৰটো তোমালোকক ঘৰত আঁকিব দিছো এইটো 5 নম্বৰ চিত্ৰ আৰু এটা চিত্ৰ আছে অবতল দাপনৰ ক্ষেত্ৰত আৰু এটা চিত্ৰ আছে মই সেই চিত্ৰটো আঁকি দিছো অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুটো যদি এফ আৰু পিৰ মাজত থাকে এফ আৰু পিৰ মাজত থাকে এটা চাই লবা এইটো হৈছে ভাস্কেন্দ্ৰ আৰু ইয়াক কেন্দ্ৰ কৰি মই এখন দাপন আঁকি ললো এইখন দাপন এইটো হৈছে মেৰুবিন্দু ইয়াৰ মাজেৰে কল্পনা কৰা ৰেখাডাল হৈছে মুখ্য অক্ষ দাপনখনৰ নাম দি থাকিবা এম এন আৰু ভাস্কেন্দ্ৰ আৰু মেৰুবিন্দুৰ সোঁমাজৰ বিন্দুটো হৈছে ফকাচ বিন্দু এতিয়া আমি লক্ষ্য বস্তুটো ৰাখিম ফকাচ আৰু মেৰুবিন্দুৰ মাজত সোঁমাজ বুলি কথা নাই ইয়াৰ মাজত ৰাখি ল'ব সোঁমাজত ৰাখিলেও কথা নাই ইয়াত ৰাখিলেও কথা নাই ইয়াৰ পিছৰ নিয়মটো হৈছে সেয়েহে আমি ইয়াৰ আগৰ যিটো চিত্ৰ আঁকিছিলোঁ সেই একেই নিয়ম প্ৰথম ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ যাব প্ৰতিফলনৰ পিছত ফকাচ বিন্দুলৈ পাৰ হৈ যাব এইটো প্ৰথম নিয়ম মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাচ বিন্দুৰে পাৰ হৈ যাব এইটো প্ৰথম নিয়ম ইয়াতো আমি দ্বিতীয় ৰশ্মিডাল আঁকিব নোৱাৰো তৃতীয় বা চতুৰ্থডালহে আমি আঁকিব পাৰিম মই তৃতীয়ডাল আঁকি দিছো তৃতীয়ডাল হৈছে আমি ইয়াৰ পৰা দাপনলৈ এই ৰশ্মিডাল পঠাই দিম যি দাপনত পৰিপূৰ্ণ ঘূৰি আহিব ঘূৰি আহি এই ৰশ্মিডাল ভাস্কেন্দ্ৰৰে গুচি যাব তোমালোকে জোখমতে আঁকিবা তেতিয়া তোমালোকৰ বেছি ভাল হ'ব গতিকে প্ৰথম হৈছে আমাৰ ইয়াৰ পৰা এই মুখ্য অক্ষৰ সমান্তৰালকৈ আহি প্ৰতিফলনৰ পিছত ফকাচ বিন্দুৰে পাৰ হৈ গ'ল দ্বিতীয় ৰশ্মিডাল হৈছে ইয়াৰ পৰা প্ৰথম দাপনলৈ যাব আৰু দাপনত পৰি প্ৰতিফলনৰ পিছত আহি এই ভাস্কেন্দ্ৰৰ মাজেৰে গুচি যাব এতিয়া চোৱা তোমালোকে এইডাল প্ৰতিফলিত ৰশ্মি আৰু এইডাল প্ৰতিফলিত ৰশ্মি এই প্ৰতিফলিত ৰশ্মি দুডালে সেইফালে গৈ আছে সেইফালে লগ লাগিব নেকি লগ নালাগে কাৰণ সিহঁতৰ মাজৰ দূৰত্বটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে গতিকে সেইফালে লগ নালাগে তেতিয়াহ'লে কি হ'ব এই দুডাল লগ নালাগিলেতো আমাৰ প্ৰতিবিম্ব গঠন নহ'ব তেতিয়া কি হ'ব এই ৰশ্মি দুডালক আমি পিছফালে এনেকৈ আমি বঢ়াই দিম আমি নিজে বঢ়াই দিম এনেকৈ বঢ়াই দিম আমি এনেকৈ বঢ়াই দি এই বিন্দুটোত লগ লগা যেন লাগিব এই বিন্দুটোত লগ লগা যেন লাগিব এটা মই এইডাল অলপমান বঢ়াই দিছো এই যে বিন্দুটোত লগ লাগিছে আসলতে এই বিন্দুটোত এই প্ৰতিফলিত ৰশ্মি দুডালে এই বিন্দুটোত প্ৰকৃততে লগ লগা নাই তথাপিতো আমি বঢ়াই দিছো বঢ়াই দিয়াৰ ফলত এই বিন্দুটোত লগ লাগিছে গতিকে ইয়াত প্ৰতিবিম্বটো আমি গঠন হোৱা দেখা পাম আৰু এই প্ৰতিবিম্বটো হ'ব অখত প্ৰতিবিম্ব কাৰণ প্ৰতিফলিত ৰশ্মিবিলাকে প্ৰকৃততে লগ লগা নাই বা প্ৰকৃততে কটাকটি কৰা নাই গতিকে এই প্ৰতিবিম্বটো কি প্ৰতিবিম্ব হ'ব অখত আৰু প্ৰতিবিম্বটো মুখ্য অক্ষৰ ওপৰৰ ফালে গঠিত হৈছে এ ড্যাশ বি ড্যাশ দি এইটো লক্ষ্য বস্তুটো আছিল এ বি প্ৰতিবিম্বটো এ ড্যাশ বি ড্যাশ গতিকে প্ৰতিবিম্বটো থিয় হ'ব এইটো ওলোটা নহয় কাৰণ মুখ্য অক্ষৰ ওপৰৰ ফালে গঠিত হৈছে গতিকে প্ৰতিবিম্বটো কি হ'ব এইটো থিয় হ'ব এতিয়া আমি কি বুজি পালো যে যদি লক্ষ্য বস্তু ফকাচ আৰু মেৰুবিন্দুৰ মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো গঠিত হয় দাপনৰ পিছফালে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখত আৰু কি হয় থিয় আৰু প্ৰতিবিম্বটোৰ আকাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু এবাৰ কৈ দিছো যে যদি লক্ষ্য বস্তুটো ফকাচ আৰু মেৰুবিন্দুৰ মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো গঠিত হ'ব দাপনৰ পিছফালে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অখত থিয় আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুতকৈ ডাঙৰ কি মই লিখি দিছো প্ৰতিবিম্ব দাপনৰ পিছফালে
পিছফালে গঠিত হ'ব। প্ৰতিবিম্বৰ প্ৰকৃতি অখত আৰু থিয়। প্ৰতিবিম্বটো বিবৰ্ধিত মানে ডাঙৰ। গতিকে এইখিনি আছিল আমাৰ অবতল দাপনৰ ক্ষেত্ৰত আঁকিবলগীয়া ৰশ্মি চিত্ৰ। এইখিনি বহুত ইম্পৰ্টেণ্ট বস্তু। গতিকে এইখিনি বস্তু তোমালোকে ঘৰত ভালধৰণে প্ৰেক্টিছ কৰিবা, জোখমতে আঁকিবা। জোখমতে আঁকিলে তোমালোকৰ ভাল হ'ব। অলপ দিগদাৰী পাব পৰা ফাৰ্ষ্ট কেন্দ্ৰত অলপ মিলাবলৈ অসুবিধা হয়। তোমালোকে বহুতবাৰ ট্ৰাই কৰিবা, মিলিব। গতিকে মই আজি এইখিনিতে শেষ কৰিলোঁ। ইয়াৰ পিছত মই উত্তল দাপনৰ ৰশ্মি চিত্ৰ আঁকি দেখুৱাম। তাৰপিছত অবতল দাপনৰ ব্যৱহাৰ, উত্তল দাপনৰ ব্যৱহাৰ, ক'ত হয় উত্তল দাপনৰ ব্যৱহাৰ, ক'ত অবতল দাপনৰ ব্যৱহাৰ হয়। গতিকে এই বিষয়ে মই ইয়াৰ নেক্সট ক্লাছত কৈ দিম। গতিকে এইখিনিতে আজি মই মোৰ ক্লাছ সমাপ্ত কৰিলোঁ।